हेलो एवरीवन मैं पिंकी आपनालोকক काति बिहुर बहुत बेसी हिया भरा उलग जनालो। আজি হৈছে কাতি বিহু। আজিৰ নিশাটো বহুত প্ৰিয় বহুতৰে ভাবে। সৰু ল'ৰা ছোৱালীয়ে ঘৰে ঘৰে গৈ কিমান সুন্দৰকৈ যায়, তুলসীৰ তলে তলে মৃগ পহু চৰে, ৰামকৃষ্ণ তাকে দেখি হৰধেনু ধৰে, এনেকুৱা সুন্দৰ নাম গায় সকলোৱে মন মোহি। ল'ৰা ছোৱালীখনে প্ৰসাদ আনি আৰু মজাকৈ খায়। এতিয়া ময়ো যাম, আপোনালোকক দেখুৱাই থাকিম, চাই থাকিব দেই। আৰু মোৰ ভিডিঅ'খিনিক ইমান বেছি মৰম দিয়াৰ বাবে ধন্যবাদ। আৰু চেনেলটো মোৰ আগলৈও এনেকৈ আগবঢ়াই নিব, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই। আহক আমি চাওঁ আজি মোৰ নিশাটোনো কেনেকৈ গ'ল, কাৰ ঘৰলৈ গ'লোঁ, কেনেকৈ প্ৰসাদৰ নিয়ম কৰিলোঁ, চাই থাকিব দেই সকলো। এয়া ভঁৰালৰ ওপৰত যাওঁ। আমাৰ ভাতমুঠিৰ যি পৰা আহে মানে ভঁৰাল, আমাৰ ধানৰ ভঁৰালত চাকি এগছ দিওঁ সুন্দৰকৈ। খেতি বাতি কৰা মানুহ যেতিয়া ধানৰ ভঁৰালটোৱে মেইন ন, সেইকাৰণে তাত চাকি বন্তি এগছ ধুনীয়াকৈ জ্বলাই দিওঁ। কাতি বিহু এয়া আয়োজন কৰিছোঁ আমি গোটেইখিনি। অ' ভাইটিহঁত তোমালোক কোনফালে গৈছা কোৱা আকৌ। ঐ আনাই মনে আহিলোঁ দেই। হে আমি লক্ষী এইকেইটা ঠাই পাই দিওঁ ৰ, এইকেইটা ব'লা ব'লা। কাতি বিহু খাবলৈ গৈছানে? গুণগুণৰ ইয়াত টোপোলা, এইটো টোপোলা, এইটো আমাৰ আস্থাৰ টোপোলা, এইটো আমাৰ প্ৰিন্সৰ টোপোলা, প্ৰসাদৰ টোপোলা ঢেৰ হৈছে এতিয়া আমি। হেপী কাতি বিহু কৈ দিয়া ন। হেপী বিহু।